ফাইনেলি 7 দিন ডিউটি কৰি কোভিড ডিউটি খতম। হেল্ল' গাইজ, মই বনানীয়ে মোৰ ইউটিউব চেনেল বনানী শইকীয়া কছাৰীৰে আপোনালোকক স্বাগতম জনাইছোঁ। আশা কৰোঁ সকলো ভালে আছে। আজি মোৰ কোভিড ডিউটিৰ শেষ দিন আছিলে। 7 দিন ডিউটি কৰিলোঁ। 7 দিন ডিউটি কৰি আজি মৰ্ণিং ডিউটি আছিলে, শেষ হ'ল আজি। শেষ হোৱাৰ পিছত এতিয়া কোৱাৰেণ্টাইন ডে 1 ষ্টাৰ্ট হ'ব কালিৰ পৰা। তাৰপিছত 7 দিন কোৱাৰেণ্টাইন থাকিব লাগিব। এখন হোটেলতে থাকিম, চৰাইদেউ হোটেল গোলাঘাটৰ। এয়া থাকিম 7 দিন কোৱাৰেণ্টাইন থকাৰ পিছত টেষ্ট কৰিব। টেষ্ট যদি নিগেটিভ আহেতো ভালেই, হোম কোৱাৰেণ্টাইনৰ আকৌ নেক্সট 7 দিনৰ কাৰণে হোম কোৱাৰেণ্টাইন থাকিব লাগিব। আকৌ যদি পজিটিভ আহে তেতিয়াহে আৰু প্ৰব্লেম হ'ব অলপ। বাকী গ'ল এইকেইদিন হেক্টিক 7 ডেজ, অলপ কষ্ট আছিলে। পেচেণ্ট এতিয়া কমিলেগৈ। আমি মৰ্ণিং ডিউটি কৰি আহোঁতে 21টা পেচেণ্ট আছিলেগৈ। আজি আমি 11জন ডিচাৰ্জ দিলোঁ আৰু 3জন নতুন আহিলে, তেনেকৈ 21 হ'লগৈ পেচেণ্ট। এতিয়া বাৰু কমেই আছে। বাকী টেষ্ট এতিয়া গোলাঘাট কোভিড হস্পিটেলতে হৈ আছে। আপোনালোকে যদি কোনোবাই আহি কৰিব বিচাৰে তেতিয়াতো কৰিব পাৰিব। টেষ্ট গোলাঘাট কোভিড হস্পিটেল এইখনতে হৈ আছে টেষ্ট। কাৰ্ড টেষ্টটো হয়। আমাক প্ৰথমতে কাৰ্ড টেষ্ট কৰিব। তাত যদি আকৌ তাত যদি নিগেটিভ আহে, তাৰপিছত যদি আমি আকৌ PCR কৰিব খোজোঁ, তেতিয়া আকৌ 3 দিন থাকিব লাগিব হোটেলতে। দেখা যাওক, সময় হওক কি কৰোঁ। যদি গা বেয়া হয় বা কিবা হয় তেতিয়াতো কৰোৱাব লাগিবই। তেতিয়া কৰাম, কাৰণ নিজৰ ছেফটিৰ লগতে মোৰ ফেমিলিৰ ছেফটিৰ কথা আছে। তাকে চাওঁ কি কৰোঁ, কিমান দিন থাকোঁ কোৱাৰেণ্টাইনত, কি আহে ৰিজাল্ট। হ'পফুলি নিগেটিভে আহিব, কি হয় চাই লওঁ আৰু। বাকী এতিয়া ডিনাৰ খাই উঠিলোঁ। ডিনাৰ খাই উঠি আজি মানে মৰ্ণিং ডিউটি কৰি আহি ৰেষ্ট ল'লোঁ, সেইকাৰণে একো ভিডিঅ' শ্বুট কৰা নহ'ল আৰু যাওঁতেও শ্বুট নকৰিলোঁ। উঠা দেৰি হ'ল, সদায় দেৰিয়ে হয় উঠা বাৰু। উঠা দেৰি হোৱাৰ কাৰণে ভিডিঅ' শ্বুট কৰিবলৈ সময় নাপালোঁ। আৰু এতিয়া মই চাই আছোঁ টিভি। ব'ৰো লাগিছে অকলে। কাইলৈৰ পৰাহে ষ্টাৰ্ট হ'ব। কি হয়, ব'ৰ লাগিব নে কি লাগিব। মোৰনো কি আৰু, গোটেই দিনটো শুইয়ে থাকোঁ, একো নাই। শুই থাকিবলৈ পালে ভালেই পাওঁ। সেয়াই, কোভিড শেষ হ'ল ডিউটি কৰি। গ'ল আৰু যেনে তেনে। বহুত ভাগৰো লাগিলে। এতিয়া ৰেষ্ট কৰিব লাগিব ভালকৈ। লগতে ভিটামিন চি আৰু ভিটামিন বি কমপ্লেক্সটো খায়ে আছোঁ। আজি ভিডিঅ'টো ৰিলিজ নকৰিম চাগে, কাৰণ এতিয়া অলৰেডি 10:30 হৈ গ'ল। শুবলৈও মন গৈছে। তো এতিয়া মোৰ এডিটিং কৰিবলৈ মন নাই। তো মই ভাবিছোঁ কালিলৈ ভিডিঅ'টো ৰিলিজ দিম। আৰু মানে বিশেষ এনেকুৱা শ্বৰ্ট লোৱাও হোৱা নাই যিখিনি আপোনালোকক দেখুৱাব পাৰোঁ। সেইকাৰণে কাইলৈ দিনটো একেলগে কম্বাইন কৰি দিম বুলি ভাবিছোঁ। কি হয় চাই লওঁ। কাইলৈ ৰাতিপুৱাও যদি ঠিকে থাকে চব, তেতিয়াহ'লেতো কালি ইভিনিং মানত মই এই ভিডিঅ'টো ৰিলিজ কৰি দিম। বেক গাইজ, মৰ্ণিং ভিডিঅ' নবনালোঁ। এতিয়া এয়া লাঞ্চ দিছেহি। ভাজি, দালি, আচাৰ, ভাত আৰু ছাগলী মাংসৰ তৰকাৰী। আৰু দিনটো কি কৰিলোঁ চাওক। যিবোৰ চাইট্ৰেট ফ্ৰুটছ সেইখিনি পোৱা যায়, যিখিনি মানে টেঙা থাকে, টেঙা ফ্ৰুটছ থাকে, সেইখিনি পোৱা যায় বেছি পৰিমাণে ভিটামিন চি পোৱা যায়। আৰু ভিটামিন চি আমাৰ সহজভাৱে উপলব্ধ আমলাত পোৱা যায়, আমলখিত পোৱা যায়। আৰু বেলেগ নেমু টেঙাটো থাকে, মানে চব বিধৰে টেঙাত ভিটামিন চি থাকে। ভিটামিন চিৰ ফাংচনবোৰ, মানে ভিটামিন চিয়ে আমাক কেনেকৈ উপকাৰ কৰে, উপকাৰিতাবোৰ মই অলপ কওঁ। ভিটামিন চিয়ে আমাক
চবেই জানে আমাৰ চুলিৰ কাৰণে ছালৰ কাৰণে ভিটামিন চি ভাল সহায় কৰে আমাৰ চুলি ভাল কৰাত আৰু ছাল ভাল কৰাত সহায় কৰে আৰু ভিটামিনে আমাক ঘাঁ শুকোৱাতো সহায় কৰে এইটো মই কৈ দিছোঁ ঘাঁ শুকোৱাত কেনেকৈ সহায় কৰে আমাৰ যিবোৰ দেহত টিচু থাকে টিচুবোৰ সোনকালে ৰিপেয়াৰ কৰে আমাৰ ভিটামিন চিয়ে সহায় কৰে সেইকাৰণে কিছুমানে কয় কিছুমান মানে গাঁৱৰ মানুহে কয় শুনিছোঁ যে কাটিলে মেলিলে ঘাঁ হ'লে তেতিয়া নেমু টেঙা খাব নালাগে পকি যাব বুলি কয় কিন্তু সেইটো নহয় আজিকালি অপাৰেশ্যন কৰাৰ পিছতো ভিটামিন চিৰ কাৰণে নেমু টেঙা খাবলৈ দিয়ে যাতে কোনটো মানে ঘাঁটো সোনকালে শুকায় সেইকাৰণে নেমু টেঙা খাবলৈ দিয়ে আৰু ভিটামিন চি আৰু এটা উপকাৰিতা হৈছে আমাৰ ইমিউন বুষ্ট কৰাত চবেই জানে এতিয়া ইমিউনিটি আমাৰ দেহৰ যিটো এক্টিভ ইমিউনিটি থাকে বা আমাৰ যিটো নিজৰ ইমিউনিটি মানে হ'ল আমাৰ দেহত ব্লাড আছে ব্লাডত WBC যিটো আমাৰ দেহত এণ্টিবডি প্ৰডাকশ্যন কৰাত সহায় কৰে এণ্টিবডি মানে হ'ল আমাৰ দেহৰ ভিতৰত যদি এটা বীজাণু সোমায় বীজাণুটো সোমাইতো আমাৰ লগালগ ৰিয়েকশ্যন কৰিব নোৱাৰে সময় লাগে যিটো ইনকুবেশ্যন পিৰিয়ড বুলি কয় আমাৰ চাইন চিম্পটম দেখুৱাবলৈ লক্ষণবোৰ দেখুৱাবলৈ সময় লাগে সেইটো ইনকুবেশ্যন পিৰিয়ড বুলি কোৱা হয় সেই পিৰিয়ডটোৰ ভিতৰতে মানে আমাৰ বডিত নিজে আমাৰ যেনেকৈ চকুত যদি কিবা এটা সোমায় পোক এটা সোমায় খচখচাই বা বিষায় সেইখিনি হয় তেনেকৈ মানে আমাৰ ভিতৰত যদি কিবা এটা বীজাণু সোমায় তেতিয়া আমাৰ ব্লাডৰ পৰা এণ্টিবডি প্ৰডিউচ হয় যিখিনিয়ে মানে আমাৰ দেহৰ ভিতৰত সোমোৱা বীজাণুবোৰৰ লগত ফাইট কৰে আৰু যদি ফাইট কৰি সিহঁতক ধ্বংস কৰিব নোৱাৰে তেতিয়া আমাৰ পেছিভ ইমিউনিটিৰ দৰকাৰ হয় আমি বেলেগকৈ ট্ৰিটমেণ্ট ল'বলগীয়া হয় তেতিয়া তেনেকৈ ভিটামিন চি আমাক ইমিউনিটি বুষ্ট কৰাত সহায় কৰে আমাৰ ইমিউনিটি ভাল কৰাত সহায় কৰে যাতে আমাৰ বডিয়ে এণ্টিবডি প্ৰডাকশ্যন কৰিব পাৰে আৰু যিবোৰ আমাৰ বাহিৰৰ পৰা ফৰেইন বডি বা বীজাণু সোমায় সেইখিনিৰ লগত ফাইট কৰিব পাৰে সেইটোত সহায় কৰে আৰু ভিটামিন চিয়ে আমাক বন আৰু ব্লাড ভেচেল এইবোৰতো সহায় কৰে এটা সমীক্ষাৰ পৰা কৈছে যে ভিটামিন চি যদি আমি ছাপ্লিমেণ্ট লওঁ বা আমি ভিটামিন চিটো যদি খাওঁ তেতিয়া আমাৰ ব্লাড ভেচেলবোৰ মানে ভাল হৈ থকাত সহায় কৰে এতিয়া আমাৰ ব্লাড ভেচেলবোৰৰ মাজেদি ব্লাড যেতিয়া গৈ থাকে ব্লাড ভেচেলৰ মাজেদি আমাৰ ফেটছ জমা হৈ যোৱাৰ পিছত এই ভেচেলৰ ৱালত ব্লাড যাবতো লাগিবই প্ৰেছাৰ সৃষ্টি কৰে তেতিয়া আমাৰ ব্লাড প্ৰেছাৰ হয় মানে তেনেকৈ ব্লাড প্ৰেছাৰ হ'লে আমাৰ লাহে লাহে ভেচেলবোৰ কমজুৰি হৈ যায় আৰু প্ৰেছাৰ বেছি পালে আমাৰ হাৰ্টে যিমান কাম কৰিব লাগে তাতকৈ বেছি কাম কৰিবলগীয়া হয় তেতিয়া আমাৰ হাৰ্টৰ বেমাৰ হয় তেনেকৈ ব্লাড প্ৰেছাৰ হয় যদি ভিটামিন চি খাওঁ তেতিয়া ভিটামিন চিয়ে আমাৰ ব্লাড ভেচেলছবোৰ ঠিক কৰি ৰখাত সহায় কৰে আজি আমাৰ শ্ৰদ্ধাৰ ডক্টৰ ভূপেন হাজৰিকাদেৱৰ মৃত্যু দিৱস তেখেতলৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিলোঁ আজি শেষত আপোনালোকলৈ ডক্টৰ ভূপেন হাজৰিকাদেৱৰ প্ৰচণ্ড ধুমুহাই প্ৰশ্ন কৰিলে মোক কবিতাটিৰ দুষাৰিমান আগবঢ়ালোঁ প্ৰচণ্ড ধুমুহাই প্ৰশ্ন কৰিলে মোক প্ৰচণ্ড ধুমুহাই প্ৰশ্ন কৰিলে মোক তোমাৰ প্ৰাপ্য কি কোৱা মনৰ দুৱাৰ মেলি নিৰ্ভীকভাৱে ক'লোঁ তোমাৰ শক্তিখিনি দিয়া বজ্ৰৰ গৰ্জনে বক্ষ উজাৰি ক'লে তোমাৰ কাম্য কি কোৱা মই ক'লোঁ বজ্ৰ তোমাৰ শক্তিশালী উদাত্ত কণ্ঠটি দিয়া এদিন আকাশে ক'লে জনৈক গীতিকাৰে অকণি আকাশ দেখো মাগে তুমি কিয় আজি বাৰু কম্পিত কণ্ঠৰে মাগিছা সৰ্বাকাশ সত্তা মই ক'লোঁ তুমিয়েতো কৈছিলা ৰাতিপুৱা যিমানেই বিলাই দিবা সিমানেই মহান হ'বা তাৰে নাম সঁচা উদাৰতা সেয়েহে আকাশ তুমি দিব যদি খুজিছাই সংকীৰ্ণতা এৰি দিয়া অৱদান ৰূপে তোমাৰ পূৰ্ণ বিশালতা দিয়া যদি আজিয়েই দিয়া মহাকাশে দিলে মোক বিশাল দৃষ্টি আৰু ধুমুহাৰ প্ৰচণ্ড শক্তি বজ্ৰই দিলে মোক উদাত্ত কণ্ঠ আৰু দিলে সাহসৰ যুক্তি ৰ'ব ভিডিঅ'টো চালেই যেতিয়া লাইক এটা কৰি দিব আৰু লগতে ছাবস্ক্ৰাইব বুটামটো টিপি দিব অল কৰি দিব টিপি যাতে মোৰ নতুন ভিডিঅ'ৰ নটিফিকেশ্যন আপোনালোকে পায় আৰু যদি ভাল লাগে মোৰ ভিডিঅ'টো বন্ধু বান্ধৱীৰ লগত শ্বেয়াৰ কৰি দিব যাতে মোৰ অলপ ছাবস্ক্ৰাইবাৰ বাঢ়ে আৰু মই এনেকৈ ভিডিঅ' দিবলৈ উৎসাহিত হওঁ বাই বাই শুভৰাত্ৰি